বন্ধুসকল মই আকৌ 50 টকা লৈ আহিছোঁ আৰু প্ৰশ্ন এটা লৈ আহিছোঁ। আজি আকৌ প্ৰশ্ন সুধিম, যদি কোনোবাই প্ৰশ্ন সঠিক উত্তৰ দিয়ে তেনেহ'লে 50 টকা পুৰস্কাৰ পাবা। শুনা, মই এটা প্ৰশ্ন কৰিম, প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিলে 50 টকা পাবা। ৰেডি আছাতো? ৰেডি ন? মোৰ প্ৰশ্নটো শুনা, তোমালোকক ক'ব লাগে এনেকুৱা এবিধ ফল, এনেকুৱা এটা ফল যোনটো ফল কেঁচা থাকিলে হয় সেউজীয়া, পকিলে হয় হালধীয়া আৰু ভিতৰত থাকে বগা। কোৱাচোন উত্তৰটো কি হ'ব? কেঁচা থাকিলে সেউজীয়া, পকিলে হালধীয়া, ভিতৰত থাকে বগা। কোৱা কি কি হয় এইটো? মানে অমিতা? অমিতা নহয়, ভুল হৈছে। আকৌ কোৱা আৰু চান্স দিছো মই আকৌ চান্স দিছো। চোৱা তুমি আমো নহয় মোৰ প্ৰশ্নটো আকৌ ভালকে শুনা। মই কৈছো এনেকুৱা এবিধ ফলৰ নাম ক'ব লাগে যোনটো ফল কেঁচা থাকোতে সেউজীয়া, পকিলে হালধীয়া, ভিতৰত থাকে বগা। যদি বাংলাতে কৈ দিওঁ আমি বাংলাতে কৈ দিম, বাংলাতে আমি কৈ দে, বাংলাতে হলো নাৰিকল। নাৰিকলটাও হৈছে না, একটু ভুল হৈছে। কেলে জানো? নারিকলটা পাকার পরে হলুদ হয় না, কোনো সময় লাল কালার হয়, কালা কালার হয়। কঁঠাল। তুমি প্রশ্নটা তোমরা বুঝছো না, প্রশ্নটা ভালো করে বুঝো। এখন বাংলাতে কই এরকম ফল যেটা কাঁচা থাকলে সবুজ কালার, মানে ধরো কি কমু সেউজিয়া কালার, আর পাকলে হলুদ কালার মানে ইয়েলো কালার, আর ভিতরে থাকে বগা মানে সাদা কালার। এর থেকে আর মানে আমি ইজি করতে পারবো না ভাই। নাই ডিমাক আইতেছে না নিকো। হ্যাঁ, মধুরিয়ামটো কেঁচা থাকোতে সেউজীয়া হয় আৰু পকিলে হালধীয়া হয়। কিন্তু মধুৰিআমটো কেতিয়াবা কি হয়, ভিতৰত হোৱাইট আছে। কিন্তু মধুৰিআমটো কেতিয়াবা মধুৰিআম ৰঙাও হয়। আমি যেটা কৈছো আমার দোকানে অ্যানসার কিন্তু তোমাৰটো হৈছে, কিন্তু অলপ ডিফাৰেণ্ট আছে। ইজি হয়, আমি সদায় খাওঁ, ঘৰত খাওঁ, গাখীৰৰ লগত খাওঁ, মই য'ত পোৱা যায়। হা, কলা কোনে কৈছে আগত কোৱা? আগত কোনে কৈছে কোৱা? কোনোবাই আগত কৈছে, ই আগত কৈছে। এইটো ৰাইট হৈছে, এতিয়াতো ৰাইট হৈছে। চোৱা, কল হয়। আরে কল তোমালোকে ক'ব পাৰা না, ইমান ইজি বস্তু। সেউজীয়া থাকে কেঁচা থাকোতে, পকিলে হৈ যায় হালধীয়া কালাৰ, আৰু যেতিয়া ভিতৰত থাকে বগা থাকে। মই বাৰে কৈ আছো, যিয়ে হওক বহুত সময় পিছত উত্তৰ দিছা, বহুত সময় উত্তৰ দিয়াৰ পিছত তুমি প্ৰথমে কৈছা না, এইফালে আহা। মই যিহেতু কৈছো 50 টকা পুৰস্কাৰ দিম, এই 50 টকা তোমাক মই দিলো। মোৰ প্ৰত্যেকটা ভিডিঅ' তোমাক গিফ্ট দিওঁ, যেনেকৈ গিফ্ট দিওঁ। বঢ়িয়া ন? এতিয়া হৈছে নে নাই? উত্তৰটো হৈছে নে নাই? কিন্তু মধুৰিআমটো অলপ কেতিয়াবা কি হয়, মধুৰিআম ৰঙা হৈ যায়, বেলেগ টাইপৰ হৈ যায়। দুটা কালাৰ মধুৰিআম আছে, দুটা কালাৰ আছে নাই? ফুলা ৰঙা। তো কল হলে কলটো হৈছে নে নাই? ফুলা নহয়, এইটো ফুলা কি কম, এইটো মেৰুন কালাৰ হয়, মেৰুন কালাৰ। মধুৰিআমত দুটা কালাৰ থাকেতো, ৰেড কালাৰ হয় নে নাই? সেইটোৱে কলটো হৈছে নে নাই? হৈছেতো, ই টকা পাইছে মানে কাৰেক্ট, ঠিকে আছে। তো বন্ধুসকল, আপোনালোকেও কমেণ্ট কৰি জনাব যে উত্তৰটো শুদ্ধ হৈছে নে নাই। উত্তৰটো মোৰ মতে হয় কল হয়, যেতিয়া কেঁচা থাকে সেউজীয়া থাকে, পকিলে হালধীয়া হয় আৰু ভিতৰত বগা থাকে। তো কুৱেশ্যন অনুযায়ী ই লাষ্টত ক'ব পাৰিছে, ইয়াক মই টকা দিলো, পইচা পাইছে নে নাই? অৰিজিনেল নে ডুপ্লিকেট দেখো? অৰিজিনেল হয়তো, সঁচাকে অৰিজিনেলটো। আকৌ যদি কোনোবা কমেণ্ট দিয়ে যে মই পইচা বোলে আকৌ ডুপ্লিকেট দিওঁ, ঘূৰাই দিওঁ, নহয় না। বন্ধুসকল চাওক, মই অৰিজিনেল টকা দিছো বুলি ই নিজে প্ৰমাণ কৰি কৈ আছে, আৰু টকাটো একবাৰ দেখাই দিওঁ তো ভালো করে। ঠিক আছে কিনা নাই? ঠিক আছে তো? তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ' শ্বেয়াৰ কৰিব। ভিডিঅ' সমাপ্ত কৰোঁ, ধন্যবাদ।